নমস্কাৰ, মই ডক্টৰ সুচেংফা গগৈ, নৰ্থ লখিমপুৰ মহাবিদ্যালয় স্বায়ত্তশাসিতৰ ৰাজনীতি বিজ্ঞান বিভাগৰ এগৰাকী সহকাৰী অধ্যাপক। আজি 10 ডিচেম্বৰ। গত বছৰৰ দৰে এই 10 ডিচেম্বৰ তাৰিখটোত আন্তঃৰাষ্ট্ৰীয়ভাৱে মানৱ অধিকাৰ দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। গতিকে মানৱ অধিকাৰ মানেনো কি? মানৱ অধিকাৰৰ এই আন্তৰ্জাতিক দিৱসটো কেনেকৈ উদযাপন কৰা হয়, কেতিয়াৰ পৰা ইয়াক উদযাপন কৰিবলৈ লোৱা হৈছে, ইয়াৰ উদ্দেশ্য কি, এই সম্পৰ্কে কিছু কথা ক'বলৈ আগবাঢ়িছোঁ। মানৱ অধিকাৰ বুলি কওঁতে আমি এনে কিছুমান মৌলিক আৰু হস্তান্তৰবিহীন অধিকাৰৰ কথা বুজো, যিবিলাক অধিকাৰ প্ৰাকৃতিকভাৱে জন্মগত আৰু এনে অধিকাৰ অবিহনে মানুহে প্ৰকৃত মানুহ হিচাপে জীৱন ধাৰণ কৰিব নোৱাৰে। এই অধিকাৰৰ ফলত ব্যক্তিয়ে নিজ ব্যক্তিত্ব বিকাশৰ লগতে আন গুণৰো বিকাশ সাধন কৰিব পাৰে। মানৱ অধিকাৰ এক জন্মগত অধিকাৰ হোৱাৰ কাৰণে প্ৰত্যেক ব্যক্তিয়ে জাতি, বৰ্ণ, ধৰ্ম, ভাষা, লিংগ নিৰ্বিশেষে মানৱ অধিকাৰৰ গৰাকী হয়। এই অধিকাৰবিলাক ব্যক্তিৰ বৈষয়িক আৰু আধ্যাত্মিক ধ্যান ধাৰণা বিকাশৰ কাৰণেও আৱশ্যক। মানৱ অধিকাৰৰ বহুমুখী প্ৰতিভাৰ কাৰণেই বহুতে এই অধিকাৰক মৌলিক অধিকাৰ, প্ৰাকৃতিক অধিকাৰ, বংশগত অধিকাৰ, জন্মগত অধিকাৰ নাইবা মূল অধিকাৰ বুলিও অভিহিত কৰে। উল্লেখযোগ্য যে মানৱ অধিকাৰৰ ধাৰণাটোৰ এটা ব্যাপক অৰ্থ আছে। এই অধিকাৰটোৱে পৰম্পৰাগত নাগৰিক আৰু ৰাজনৈতিক অধিকাৰক সাঙুৰি লোৱাৰ লগতে অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰকো সাঙুৰি লয়। শেহতীয়াকৈ সমূহীয়া অধিকাৰ কিছুমানো মানৱ অধিকাৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। সেইবিলাক হৈছে আত্মনিৰ্ধাৰণৰ অধিকাৰ, পাৰিপাৰ্শ্বিকতাৰ অধিকাৰ, বিকাশৰ অধিকাৰ, শান্তিৰ অধিকাৰ ইত্যাদি। থুৰতে ক'বলৈ গ'লে মানৱ অধিকাৰৰ ধাৰণাটো মানৱ মৰ্যাদাৰ ধাৰণাৰ লগত জড়িত। গতিকে যিবিলাক অধিকাৰ মানৱ মৰ্যাদাৰ লগত জড়িত সেইবিলাকেই হৈছে মানৱ অধিকাৰ। এতিয়া আমি আলোচনা কৰিব বিচাৰিছোঁ যে এই মানৱ অধিকাৰক এটা আন্তঃৰাষ্ট্ৰীয় দিৱস হিচাপে কেনেকৈ উদযাপন কৰা হ'ল বা ই কেনেকৈ আহিলে। মন কৰিবলগীয়া কথাটো হ'ল যে মানৱ অধিকাৰক এটা আন্তৰ্জাতিক বিষয়বস্তু হিচাপে আলোচনালৈ অনাৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানৰ ভূমিকা আছে। সেই অনুষ্ঠানটোক আমি ৰাষ্ট্ৰসংঘ অৰ্থাৎ ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন চুটিকৈ UNO নামেৰে জানো। ৰাষ্ট্ৰসংঘৰ নেতৃত্বতে আচলতে আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱসটি উদযাপনৰ পাতনি কৰা হয়। 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এখনি ঘোষণাপত্ৰ প্ৰস্তুত কৰে। এই ঘোষণাপত্ৰক মানৱ অধিকাৰ বিষয়ক সাৰ্বজনীন ঘোষণাপত্ৰ, ইংৰাজীত ইউনিভাৰ্চেল ডিক্লাৰেশ্যন অফ হিউমেন ৰাইটছ নামেৰে জনা যায়। এই ঘোষণাপত্ৰখন 1948 চনৰ 10 ডিচেম্বৰ তাৰিখত প্ৰস্তুত কৰি তোলা হৈছিল। এই ঘোষণাপত্ৰত সৰ্বমুঠ 30টা অনুচ্ছেদ উল্লেখ কৰা হৈছে আৰু এই 30টা অনুচ্ছেদত অধিকাৰসমূহক 4টা বিশেষ শ্ৰেণীত বিভক্ত কৰি লোৱা হৈছে। ইয়াৰে 1 নং অনুচ্ছেদৰ পৰা 2 নং অনুচ্ছেদলৈ যিবিলাক অধিকাৰ উল্লেখ কৰা হৈছে সেইসমূহক সাধাৰণ শ্ৰেণীৰ অধিকাৰ বুলি কোৱা হয়। 3 নং অনুচ্ছেদৰ পৰা 21 নং অনুচ্ছেদলৈকে সামাজিক আৰু ৰাজনৈতিক বিষয়ক অধিকাৰসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। 22 নং অনুচ্ছেদৰ পৰা 27 নং অনুচ্ছেদলৈকে অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰসমূহৰ বিষয়ে আলোচনা কৰা হৈছে আৰু 28, 29 আৰু 30 নং অনুচ্ছেদত মানৱ অধিকাৰৰ অৱশিষ্ট অধিকাৰবিলাকৰ বিষয়ে আলোচনা কৰা হৈছে। গতিকে এই যি সাৰ্বজনীন ঘোষণাপত্ৰ আছিল, এই ঘোষণাপত্ৰখনৰ আৰম্ভণি দিন হিচাপে 10 ডিচেম্বৰ তাৰিখটোত আন্তঃৰাষ্ট্ৰীয় বা আন্তৰ্জাতিক মানৱ অধিকাৰ দিৱস হিচাপে আমি উদযাপন কৰি আহিছোঁ। এই উদযাপনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ আছে। ইয়াৰ দ্বাৰা সমগ্ৰ মানৱ জাতিয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ঘটি থকা মানৱ অধিকাৰ উলংঘনৰ যিবিলাক ঘটনা
সেই ঘটনাসমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে তাৰ বিষয়ে সজাগতাৰ সৃষ্টিৰ বাবে এক প্ৰচেষ্টা হাতত তুলি লোৱা হয়। ৰাষ্ট্ৰসংঘৰ নেতৃত্বত সৃষ্টি হোৱা এই আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসটিয়ে সাধাৰণ জনতাক এইটো কথা উপলব্ধি কৰোৱায় যে মানৱ অধিকাৰসমূহৰ জৰিয়তেহে আমি প্ৰকৃত মানুহ হিচাপে জীয়াই থাকিব পাৰোঁ আৰু আমাৰ ব্যক্তিত্বৰ সম্পূৰ্ণ বিকাশ সাধন কৰিব পাৰোঁ। এইবাৰ এই মানৱ অধিকাৰ দিৱসটোৱে ৭১তম বৰ্ষত উপস্থিত হৈছেহি আৰু এই ৭১তম বৰ্ষৰ যি মূল বিষয়বস্তু বা যি তেওঁলোকে মূল থিম হিচাপে ঘোষণা কৰিছে সেই থিমটো হৈছে ষ্টেণ্ড আপ ফৰ হিউমেন ৰাইটছ, অৰ্থাৎ মানৱ অধিকাৰৰ বাবে আমি সকলোৱে থিয় হ'ব লাগে। গতিকে আমি আশা কৰোঁ যে অনাগত সময়ত জাতি, ধৰ্ম, বৰ্ণ, লিংগ, ভাষা নিৰ্বিশেষে যি ধৰণৰ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মানৱ অধিকাৰৰ উলংঘনৰ দৰে কাৰ্যসূচী হৈ আছে, এইসমূহ নাইকিয়া হওক, বিশ্বত মানৱ অধিকাৰ প্ৰতিষ্ঠা হওক আৰু আমাৰ সকলোৰে ব্যক্তিত্ব সম্পূৰ্ণৰূপে বিকাশ লাভ কৰক আৰু সমাজত সমতা প্ৰতিষ্ঠা হওক। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসৰ আপোনালোক আটাইলৈ মই অভিনন্দন জ্ঞাপন কৰি মোৰ চমু দুআষাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ সৈতে সেয়া আছিল উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ সুচেংফা গগৈ।